हेलो गाइस, आज एक मिनी ब्लग लै आइছোঁ। बलकचोन अति सहज माने कम पद्धतिरे ছাগলীৰ মাংস ঘৰত কেনেকৈ বনাব পাৰি আপোনালোকক দেখাও বলক। এইখিনি আদা নহৰু পাতাত পিছি লৈছোঁ। মই পিছা নাই অৱশ্যে, শাহুমাই পিছি দিছে। তো এইখিনি আদা নহৰু পিছি লওঁ আৰু এইখিনি গৰম মছলাখিনি দিওঁতে মানে ভিডিঅ'টো কৰা নহ'ল, তো বটা হৈ গ'ল। তো এইখিনি লৈ লৈছোঁ। ফাৰ্ষ্ট ছাগলী মাংসখিনি লৈ ল'লোঁ, বেছি আনা নাই একোৱেই। আৰু ইয়াতে দি ল'ম এতিয়া আদা নহৰুখিনি, বটি থোৱা আদা নহৰু পটাত পিছি লৈছোঁ। এতিয়া দি ল'লোঁ গৰম মছলা, জালুক, ইলাচি, লং, ইয়াতে গোটেইখিনি আছে। আৰু এতিয়া দিম ইয়াতে হালধি। আপোনালোকে চাই ল'ব কেনেকৈ দিয়ে। এতিয়া দি ল'লোঁ হালধি। তো সোৱাদ অনুসৰি আমি হালধিটো দি ল'লোঁ। আৰু ইয়াতে দিম এতিয়া এইটো কি আছিল, মিট মছলা। তো ইয়াতে মিট মছলাটো দি ল'লোঁ আৰু জিৰা পাউডাৰো দি ল'ম অলপমান। নিমখটো এতিয়া দিব লাগিছে। নিমখটো গাইছ এতিয়া নিদিওঁ, নিমখটো পিছত দিম। এতিয়া দি লৈছোঁ ধনিয়া গুড়িটো, দিয়া অলপমান। জিৰা এতিয়া দি লৈছোঁ জিৰা পাউডাৰ। এতিয়া দি লৈছোঁ ধনিয়া পাউডাৰ, অতি মানে ধৰক কম খৰচত। আৰু এতিয়া দি লৈছোঁ পিঁয়াজ। জলকীয়া বেছি দিয়া নাই, কাৰণ ল'ৰাটোৱে জ্বলা হ'লে নাখায়। তো আপোনালোকে সোৱাদ অনুসৰি যেনেকৈ জলকীয়া খাব বিচাৰে আৰু দিলে হ'ল। কি লাগে, মিঠাতেল। আৰু ইয়াতে দি দিছোঁ এতিয়া মিঠাতেল। এতিয়া মিঠাতেল দি লৈ পিনে আলুখিনি নিদিয়া। এতিয়া ইয়াতে এইখিনি মিশ্ৰণখিনি সানি ল'লোঁ। আচলতে আজি মই নবনাওঁ, বনাব। এইখিনি পূৰা ভালকৈ মঠি ল'ব লাগিব। অলপমান সময় থৈ দিবা না। তো এইখিনি আমি এনেকৈ কৰি পিনে 10 মিনিটমান সময় থৈ দিম। আৰু ইয়াতে এতিয়া বিলাহী আচলতে মানে ছাগলী মাংসত নিদিয়ে, তথাপিও মই দি দিছোঁ বাৰু। আলু বেছি দিয়া নাই, আলু 3টা দিছোঁ। 3টা দিলোঁ, 7টা দিলোঁ, 4টা দিলোঁ নেকি। মাংস হিচাপে আলুটো দি দিছোঁ। আপোনালোকেও এনেকৈ দি ল'ব পাৰে। বিলাহীটাও দিবা। তো বিলাহীটাও মই এনেকৈ দি ল'লোঁ। বিলাহীখিনি দি পিনে এতিয়া 10 মিনিটমান সময় ঢাকি থৈ দিম। খাবলৈ বহুতেই য়াম্মি হৈছিল, কিন্তু বনাওঁতে ভিডিঅ'টো দিয়া নহ'ল। তো ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ।